নমস্কাৰ, মই সত্য। আজি আকৌ এখন পৰিচিত তথা গোটেই অসমত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা আমাৰ মাজত আছে। কোন আছে নকওঁ, আচলতে গানটো ধুনীয়াকে গাই পেলাই মই আপোনালোকক জনাই দিছো। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। আমাৰ মাজত আছে মনমত দা। নমস্কাৰ দাদা। নমস্কাৰ। ধন্যবাদ জনাইছো ইমান ব্যস্ততাৰ মাজত আমাক অকমান সময় দিয়াৰ কাৰণে। যিহেতু ৰাতিলৈ প্ৰগ্ৰেমো আছে, আমি আচলতে কালি অহা কথা আছিলে। কালি যি ফণী এখন আহি আছে বোলে আমাৰ অসমৰ পিনে, গতিকে যি বৰষুণ দিলে সেইকাৰণে নাহিলো। আজি অকমান পুৱা মানে 1টামান বাজিলে, 1টামান বজাতে আহিলো। আহি দাদাৰ ঘৰত পালোহি। দাদা, পোনপ্ৰথমে আমি জানিবলৈ বিচাৰিছো আপোনাৰ জন্মস্থান আৰু জন্ম অলপ। মোৰ জন্ম নলবাৰী জিলাৰ গাঁওখনৰ নাম কৰ্দৈতলা, তাত মই জন্মগ্ৰহণ কৰিছিলোঁ আৰু পঢ়িছিলোঁ বৰভাগ কালাক হাইস্কুলত। হয়, এনেকৈ জন্ম আৰু কলেজ মই নলবাৰী কলেজত পঢ়িছিলোঁ। নলবাৰী কলেজত। তাৰ পৰা আহি চাকৰি সূত্ৰে গুৱাহাটী আহিলোঁ। হয়, গুৱাহাটীত থাকি আৰু এইবিলাক কৰি আছোঁ আৰু যোনটো গান আমি সকলোৱে শুনি আছো, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, সেইটো পৰিকল্পনা আপোনাৰ কেনেধৰণে আহিল? নহয়, এইটো পৰিকল্পনা এইটো একো নাই। বহুতে সুধিছে এইটো পৰিকল্পনাকে, এইটো ক'ৰ পৰা কেনেকে আহিল মই নিজেই নাজানো। এইটো মানে কি হয়, আমি আগতে নাটক চাটক যেতিয়া কৰোঁ, ৰিহাৰ্চেল কৰি থাকোঁ, তেতিয়া মানে অৱসৰ সময়ত মোৰ নাটকৰ গুৰুৱে নিৰঞ্জন ভূঞা, তেতিয়া ভূঞা দাই মানে আমাক প্ৰথম শুনাইছিল মানে ফুলনি মানে বাগিচা। তাৰপিছত এনেকৈ বিভিন্ন মঞ্চত, স্কুল, ফাংচন চাংচন হ'লে, খিচিৰি, মই আমাৰ ভাড়াঘৰ এইবিলাকতো গাইছোঁ আৰু মঞ্চতো গাওঁ। মঞ্চত মানে বাদ্যযন্ত্ৰ থাকিলে মই খুব হেঁপাহ আৰু গান এভাগি গাই দিয়া, গানটো গাই দিওঁ। কিন্তু পিছত কি হ'ল, মই বোলে এইবাৰ নহয়, গানটো ট্ৰেক এটা বনাই লওঁ। ট্ৰেক এটা মই বনালোঁ, বনাই পেলাই মোৰ ভাইটি এজন আছে নৱ বুলি, তাক শুনিব দিলোঁ। সিয়ে বস্তুটো ভাইৰেল কৰিলে। সেইটো তাক মই দিছিলোঁ এপ্ৰিলৰ 14 তাৰিখে। মই 24 তাৰিখে ৰাতিহে গম পাইছোঁ মোৰ গান এটা বোলে। মোক কৈছে তোমাৰ গান এটা আহি দিছে। মোৰ গান আহি দিছে, মোৰ কি গান? তাৰপিছত যে মই একচুৱেলি ফেচবুকৰ লগত সিমান মানে হেৰিও নহয়, মই খুব মানে লাগি নাথাকোঁ আৰু চাওঁ কেতিয়াবা ফেচবুক হেৰিবিলাক কমেণ্ট চমেণ্ট কেতিয়াবা দিওঁ। পিছত মোক কিছুমানে সোধে, এই কি কমেণ্ট দিলে, এইটো কি লাইক কৰিলে, এইটো কৰিব নালাগিছিল। মই সেইবিলাক নাজানো। ভাল ফূৰ্তি পালোঁ, সেইটো কিবা বেয়া ৰিয়েকশ্যন কৰিছে নে ভালে কৰিছে এইটো নাযাওঁ। মই এতিয়া ফূৰ্তি পাইছোঁ, একদম শ্বেয়াৰ কৰি দিলোঁ, বোলে চবেই ফূৰ্তি পাওক, মই পাইছোঁ দিছোঁ চবেই পাওক। সেনেকৈ ভাবি দিওঁ। মোৰ ফেচবুকৰ লগত তেনেকৈ নাই। তাৰপিছত মোৰ ভতিজা আৰু মোক বহুতে ক'লে, গানটো তুমি গোৱা বুলি গম পোৱা নাই, বহুতে ক্ৰিটিচাইজো কৰিছে, কিন্তু তুমি গোৱা বুলি কৰিলে নিশ্চয় নকৰে। তাৰপিছত 24 তাৰিখে ৰাতি মোৰ পৰা এটা পোষ্ট যায়। তাৰমানে তেতিয়া মই গোৱা বুলি গম পালে। প্ৰথম অৱস্থাত মানুহে অলপ বেয়াকৈ কৈছিলে, কাৰণ কোনোবাই গায়কে বুলিছে। যেতিয়া মই গোৱা বুলি গম পাইছে যে মনমত দাটো গায়ক নহয়, এক্টৰহে, আৰু মই গায়ক নহয়, মই এইটো ফূৰ্তিমূলকভাৱে গাইছিলোঁ আৰু ফূৰ্তিমূলকভাৱেই মাৰ্কেটত গুচি গ'ল আৰু ৰাইজে বহুতে ফূৰ্তি কৰিছে, সেইটোলৈ মোৰ সেইটোৱে আনন্দ। আৰু কোনোবাই বেয়াকৈ কৈছে, মোৰ সেইটোতো মই দুখ কৰা নাই, কাৰণ মোৰতো মই গায়ক নহয় আৰু মোৰতো কোনো শাস্ত্ৰীয় জনপ্ৰিয়তাৰ কাৰণেও মই কৰা নাই। বেলেগে দিছোঁ, কোনোবাই ভাইৰেল কৰিছে, পিছত যেনিবা মোৰ পাই গ'ল মই গোৱা বুলি। সেয়াই আৰু মানুহে ফূৰ্তি কৰিছে, এনজয় কৰিছে। আজি ফূৰ্তি পোৱাৰ কাৰণে তুমি মোৰ ওচৰলৈ আহিছা, আহি তুমিও গাইছা আৰু চবেই ভাল পাই গাইছে। আৰু এতিয়া মোৰ আৰু ভাল লাগিছে, সকলোকে বোলে গাব দিয়ে ষ্টেজত। সিদিনা গৈছিলোঁ আৰোহণ দাৰ লগত, আৰু এদিন হেমেন দাৰ লগত গ'লো, তলৰ পৰা চিঞৰি আছে, এই ফুলনি মানে বাগিচা, সেইটোকে লাগে, এতিয়া বেলেগ নালাগে। সিদিনা মোক আৰোহণে কৈছে, আৰু হেমেনেও ক'লে আজি, হেমেনেও কৈছে মনমত দা মই গালোঁ, ভিডিঅ'টো দেখাইছে, মনমত দা এইটো গাই দিলোঁ নহয়। তাৰপিছত আৰোহণে কৈছে, আৰোহণে কৈছে মনমত দা এইটো কি গালে হে? বোলে কিয়? সিদিনা বঙাইগাঁৱত গৈছিলোঁ, গোটেই একদম চিঞৰ বাখত ফুলনি মানে বাগিচা গাবলৈ। আৰু সিদিনা আমাৰ ভিগুও গাইছে, বোলে ভিগুও গোৱা বুলি গম পালোঁ। জুবিন দাও গালে। জুবিনেতো আৰু ফূৰ্তিমূলক, জুবিনৰ মোৰ গান গাব নালাগে। জুবিনৰ সি নিজেই বহুত ভাল গান গায়, চবেই জানে তাক। কিন্তু তাৰ এটা ভাল লাগে, জুবিনে সি মানুহক সন্মান কৰিব জানে। এজন মই তাৰ বন্ধু হিচাপে মই গানটো গাইছোঁ, সি ষ্টেজত মোৰ নামটোও কৈ দিছে দেই, কৈছে মোৰ বন্ধু বদমাছ মনমত। সেইটো মোৰ কাৰণে ডাঙৰ কথা। সি ভাল বন্ধু আৰু সি জানে যে মনমতটো গায়ক নহয়, কিন্তু সি এনজয় কৰিছে বস্তুটো। সি কৈছে এনেকৈ ৰাতিপুৱা কামোৰ পাইছোঁ, লাষ্টত কৈছে ই ভাল কৰিছে দেই। সি যে মোৰ এজন বন্ধু হিচাপে সি যে মঞ্চত এইটো কৈছে, দুফাকি গায়ো দিছে,
সেইকাৰণে যে মানুহে কয় জুবিন সদায় জুবিনে সকলোকে কোনো মানুহক সি কেতিয়াও নিৰুৎসাহ নকৰে, সি উৎসাহিত কৰে মানুহক। এবাৰ বৰ্তমান দাদাই ভালকে কৰি আছে ন? এবাৰ পুৰা কৰি আছো আৰু। প্ৰগ্ৰেমৰ কথা কৈছে দেই, ভুলটো নুবুজিব। দাদাই বুজি পাইছে। ইণ্টাৰভিউত চবকে এনেকে সোধো, কিন্তু কোনেও এতিয়ালৈকে এনেকে ডাইৰেক্ট কোৱা নাই কিন্তু কৰি আছা। আপুনি লগালগ কেছটো ধৰিব পাৰিলে। কিন্তু তুমি কি মিনিঙত সুধিলা মই গমেই নাপালো, ময়ো কৈ দিলো কৰি আছো। বেলেগ কিন্তু দাদা এটা আমাক ফুলনি মানে বাগিচাটো অকমান শুনাই দিব নেকি আপোনাৰ কণ্ঠত এবাৰ? নিশ্চয় দিম আৰু, কাৰণ সেইকাৰণে তুমি আহিছা। ফুলনি মানে বাগিচা তুমি মোতকৈ তুমি ভালকে গাইছা, তথাপিও মই গাই দিছো। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। হায় ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা চা। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। তাৰমানে এইটো গাই থাকিলে তোমাৰ নহব, আমাৰ ফুলনি মানে বাগিচাই হৈ থাকিব এতিয়া গৈ পেলাই। ধন্যবাদ জ্ঞাপন কৰিছো দাদা, ইমান ব্যস্ততাৰ মাজত বিহুৰ সময়ত তাতে আমাক অকমান সময় দিয়াৰ কাৰণে। লগতে আমাৰ চেনেলটোৰ হৈ পেলাই আপুনি সমগ্ৰ ৰাইজক কি ক'ব বিচাৰে? তোমালোকৰ চেনেলটো মিউজিক মেলোডি, এইটো মই ভাল পাওঁ চেনেলটো। তোমালোকে ভাল কাম কৰি যোৱা। মই আগতেও কৈছো ভাল কাম কৰিবা, ৰাইজে সদায় ল'ব, সদায় ভাল কাম কৰিব, ৰাইজৰ হকে কাম কৰিবা, ৰাইজে সদায় আঁকোৱালি ল'ব। আৰু ময়ো ৰাইজক কওঁ এইটো চাব, আপোনালোকে কি ভাল কাম কৰি আছে, কি বেয়া কাম কৰি আছে, আপোনালোকেও তীক্ষ্ণ নজৰ ৰাখিব। বেয়া কাম কৰিছে আপোনালোকে তেওঁলোকক ক'ব, শুধৰাই দিব। ভাল কাম কৰিছে আপোনালোকে প্ৰচাৰ কৰিব। হয়, ধন্যবাদ জ্ঞাপন কৰিলো ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে। পুনৰ এবাৰ ধন্যবাদ, একদম অন্তৰেৰে ধন্যবাদ। নমস্কাৰ।